কাশ্মীৰী চিকেন অসমীয়াৰ ষ্টাইলত, মানে অসমীয়াৰ টেষ্ট এটাও এড কৰি দিছোঁ বুলি ধৰক আৰু আজিৰ ৰেচিপি এইটো। গতিকে দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ আহক। মানে অসমীয়া আৰু কাশ্মীৰীৰ মিক্স চিকেন বুলি ক'ব পাৰে এইটো। চাই থাকক, বহুতে টেষ্ট হয়। আপোনালোকেও এবাৰ বনাই চাব পাৰে। সকলোকে JB কুকিং শ্ব'লৈ স্বাগতম জনাইছোঁ। আহক আৰম্ভ কৰোঁ। মুৰ্গী মাংসখিনি ভালদৰে ধুই এতিয়া অলপমান চিকেন মছলা দিম। মোটামুটি অলপমান আৰু 1 চামুচতকৈ বেছি অলপমান। এতিয়া ৰেড চিলি পাউডাৰ দিছোঁ, তাৰপাছত দিম হালধি। এতিয়া হাতেৰে সানি ল'ম ভালদৰে, সানি আধা ঘণ্টা ৰাখি দিম। এতিয়া পেষ্ট এটা বনাম। মই আধা বাতি দৈ লৈছোঁ, আৰু এতিয়া ধনিয়া 1 চামুচ, আধা চামুচ জিৰা আৰু ৰেড চিলি পাউডাৰ, হালধি, এইখিনি বঢ়িয়াকৈ মিক্স কৰিম। মানে অকল দৈখিনি দি দিলে পিছত ফাটি যাব পাৰে বুলি এইখিনি মিক্স কৰি পেলাই চাপৰ্ট দি দিছোঁ। এতিয়া থৈ দিছোঁ। গেছ অন হৈ গ'ল, আৰম্ভ কৰোঁ বলক। কেৰাহী গৰম হৈ গ'ল, এতিয়া সৰিয়হৰ তেল দিছোঁ। আপোনালোকে হিচাপ মতে দিব যিমান মাংস হয়। প্ৰথমতে মই আলু অলপমান ভাজি ল'ম। এনেকৈ আলুখিনি ভজাৰ পাছত উঠাই ল'ম। মাংসখিনি ভজাৰ আগতে প্ৰথমতে অলপমান নিমখ দি লৈছোঁ। ভালদৰে সানি ল'ম এতিয়া। তেল গৰম হৈ গৈছে ধুনীয়াকৈ। এতিয়া এক পিচকৈ যেনেকৈ আমি মাছ ভাজোঁ তেনেকৈ ভাজিম। ভজা হোৱাৰ পাছত আকৌ মাংসখিনি উঠাই দিম। মাংসখিনি ভাজা হৈ গৈছে। ভাজা হোৱাৰ পাছত মই উঠাই থৈছোঁ বৰ্তমান। এইখিনি তেলতে মই পিঁয়াজ নহৰুখিনি ভাজিম। প্ৰথমতে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজিম, কালাৰটো অলপ চেঞ্জ হোৱাকৈ। তাৰপাছত আদা নহৰু দিম। মোটামুটি পিঁয়াজখিনি ভাজাৰ দৰে হৈছে। এতিয়া আদা নহৰুখিনি ভালদৰে ভাজিম। তেল ওলাই গৈছে মোটামুটি। এতিয়া দিম বিলাহী পেষ্ট, মই মিক্সিত দি লৈছিলোঁ। বিলাহীখিনি এতিয়া ভালদৰে ভাজিম। অলপ টাইম লাগে বিলাহীখিনিৰ কাৰণে এতিয়া নিমখ দি দিলোঁ। কাৰণ বিলাহীখিনি অলপ যদি কেঁচা কেঁচা ভাৱ হৈ থাকে গোটেই মাংসটোৱে বৰবাদ হৈ যায়। গতিকে বিলাহীখিনি ভালদৰে ভাজিম। সেইকাৰণে কালাৰটো উঠি গৈছে ধুনীয়াকৈ। যেতিয়া তেল ওলাইছে গম পাব আৰু যে বিলাহীখিনি হৈ গৈছে। এতিয়া যে মই সেই যে ঘোলটো বনাইছিলোঁ দৈৰ লগত মছলাৰ, এতিয়া সেইখিনি দি দিছোঁ। এতিয়া বঢ়িয়াকৈ একদম তাক ফ্ৰাই কৰিম। এতিয়া শেষ মছলা গৰম মছলা। গৰম মছলা অলপ দি দিছোঁ। দেখিছেনে কালাৰ, দেখিছেনে কি মজা কালাৰ ওলাইছে। এতিয়া কিন্তু অলপমান বস্তু এটা দিম, কি গাখীৰ। গাখীৰ সাধাৰণতে আমি নিদিওঁ, কিন্তু এইটো ৰেচিপিত গাখীৰ দিম। গাখীৰ দিয়াৰ পাছত অলপ কালাৰটো অলপ বেলেগ হৈছে আৰু তাৰপাছত অলপমান পানী দি দিছোঁ। এই যে ৰেষ্টুৰেণ্টবিলাকত যে দিয়ে যে চিকেন কাৰীবিলাকৰ কালাৰটো আহে, একদম ছেইম কালাৰ আহিছে। এতিয়া অলপমান ভাজিম ভালদৰে, তাৰপাছত আৰু দেখিছেনে মজা ওলাইছে। মজা হৈ গৈছে গ্ৰেভিটো মুঠতে। এতিয়া মাংস ঢালিব সময় হৈ গ'ল। ধুনীয়াকৈ এতিয়া মাংসখিনি ঢালিম। মাংস মোটামুটি ভাজা হৈয়ে গৈছে, তথাপিও গ্ৰেভিখিনিৰ লগত বঢ়িয়াকৈ ভাজিম। আৰু আলুখিনিও আছে, আলুখিনিও দিম। আলু সাধাৰণতে নিদিয়ে, মই আলু দিছোঁ। আমি অসমীয়া মানুহ আলু লাগিবই মাংসত। যিয়েই হওক, হাঁহৰ মাংস হওক, মুৰ্গী হওক, ছাগলী হওক, আলুটো আমাক লাগিব। গতিকে ময়ো আলু দি দিছোঁ। সাধাৰণতে এই কাশ্মীৰী চিকেনত আলু মই দিয়া দেখা নাই, কিন্তু মই দিছোঁ। গতিকে অলপমান ষ্টাইলটো অলপ বেলেগ কৰি দিছোঁ। দেখিছে নহয় মছলাখিনি কি ধুনীয়াকৈ লাগি গৈছে নহয় মাংসখিনিত। পানী দিবলৈ মন নাযায়, তথাপিও দিম পানী। কোনোবাই যদি ভাবিছে মই অকল ফ্ৰাই খাম, খাব পাৰে। ধুনীয়া গোন্ধ ওলাইছে নহয়, মানে কি ক'ম আৰু। এতিয়া চাওকচোন, লোভ লাগিছেনে? খাওঁ খাওঁ লাগিছেনে? মজা হৈছে তাৰমানে, আৰু কি ক'ম আৰু। কিন্তু মই পানী দিম এতিয়া। এতিয়া অলপমান পানী দিয়াৰ পাছত ভালদৰে মিক্স কৰি দিম। পানী বেছি দিয়া নাই, অলপমান দিছোঁ, অলপ।
জাষ্ট মানে মছলাখিনি ভালদৰে পূৰা মিক্স হৈ যাবৰ কাৰণে এতিয়া আৰু নমাই দিয়াহে আৰু কথা আৰু নমাই দিলোঁ অলপমান মান ধনিয়াও দি দিছোঁ এইয়া চাওক কি ধুনীয়া লাগিছে দেখাত কি ধুনীয়া হৈছে নহয় এতিয়া কেমেৰাত কেনেকুৱা উঠিছে গম নাপাওঁ কিন্তু তামাম আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক আৰু এটা কমেণ্ট দিব আশা কৰিছোঁ আপোনালোকৰ পৰা কমেণ্ট এটা কৰিলে ভাল লাগে দিয়কচোন বাকী আৰু কি কওঁ আৰু বাহিৰত বহুত বৰষুণ বাহিৰত ওলাই যাব পৰা নাই গতিকে ৰুটিৰ লগত বা ভাতৰ লগত খাই দিম আৰু তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ